আজি ইহঁতখিনি দুপৰীয়া আমাৰ ঘৰ ওলালি কাৰণ এটাই মাথো ৰ'ব কৈ আছে প্ৰথমতে এজনীক স্কুলৰ পৰা মাতি ওলালে আজি বতৰটো ধুনীয়া লগতে ভাবিছো সকলোৱে মিলি বগৰী খাম বগৰী খাবৰ কাৰণে দোকানৰ পৰা কেইপেকেটমান হজমলা কিনি আনিলো সকলোবোৰ যা যোগাৰ কৰি হোৱাৰ লগে লগে আমি পথাৰলৈ গলো হাঁহি ফূৰ্তিৰ মাজতে আমিও সকলোৱে বগৰীবোৰ খুন্দিবলৈ আৰম্ভ কৰিলো প্ৰথমে বগৰী খুন্দাৰ আগতে হজমলাখিনি খুন্দি লৈছো ধুনীয়াকে লগতে এতিয়া বগৰীখিনি খুন্দিবলৈ লাগি যাওঁ খুন্দনাত বগৰীকেইটা ঠুকুচি খুন্দিলো একদম গুটি ভাঙি যোৱালৈকে খুন্দিছো বগৰীও ভাবিছে হ'বলা আজি কাৰ খুন্দনাত পৰিলো ঠিকেই নাই হ'বলা সকলোৱে মিলি খুন্দিছো যে একদম বগৰী গুটি ভাঙি নাইকিয়া হৈ গ'লগে ময়ো এটা মাজতে টেষ্ট কৰি ললো মানে বগৰী দেখিলে মাজে মাজে কেতিয়াবা ৰখিব নোৱাৰা হওঁ আগতে খোৱাৰ অভ্যাসবোৰ আছেই যে খুন্দনাত জলকীয়া আৰু ধনিয়াও খুন্দিলো লগতে হজমলা আৰু নিমখ লগতে লাল মিৰ্চ অকণমান দি দিছো আৰু আমাৰ আজি প্ৰায় বগৰী ৰেডি কেনেকুৱা হৈছে খাই ল খোৱাই নাই